তুমি যি পিঠা বনাইছা সেইটো কি মই ভাল পিঠা বনাইছো গাইছ মই মা হাতেৰে নাই ভালে হৈছে এখন পিঠি অকমান দেৰি যায় যেনিবা কি এখন পিঠি দে যায় কিবা পিঠা হ'ল নেকি সেয়াই তই কেনেকুৱা পিঠা বনাইছা তুমি পিঠা বনোৱা নাই ভোগালী বিহুৰ বহুত বহুত বেছি মানে শুভেচ্ছা জনালো কি হ'ল খাই বৈ ফিটিং নেকি ক'ত ফিটিং ক'ত ফিটিং দিছিলে কিমান দিলে তেনেকুৱা ফিটিং হোৱা নাই হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ খবৰ ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ খবৰো ভাল ফাৰ্ষ্টতে আপোনালোকৰ খবৰ সুধোঁ কিন্তু আপোনালোকে খবৰৰ কমেণ্টটো নিদিয়েতো আপোনালোকে কেনে খবৰ সেইটো কমেণ্ট কৰি জনাব আৰু আমাৰ ফালৰ পৰা কৈ দিয়া ভোগালী বিহুৰ বহুত বহুত বেছি মানে শুভেচ্ছা জনালো কোনো মাল চাল নাখাবা আৰু দেই পাৰ্টি চাৰ্টি ইমান নকৰিবা মই কৈছোঁ গাইজ খাব লাগে এনজয় কৰিব লাগে খাই বৈ ঢাবলাংগি পৰি থাকিব লাগে সেইটো নকৰিবা সেইটো কৰিলে বহুত বেয়া কথা হৈ যাব কাৰোবাৰ চেল চেল খাই যাব পাৰা গতিকে ঘৰতে ভাত পানী খাই ফেমিলিৰ লগত এনজয় কৰা মই যে অকণমান খাম এইটো কি দিলা আকৌ গাইজ এইকেইদিন মানে ভিডিঅ' দিয়াৰ একদম লেট হৈ গ'ল মানে 6 দিন আগত গেপ পৰি গ'ল মানে গাইজ কি হয় এইকেইদিন বিহু হৈ আছে ন বিহু বুলিবলৈ এতিয়া ঘৰত আহিলোঁ তাতে আমাৰ মানে জামুগুৰি মা ঘৰত আছিল আপোনালোকেতো গম পায় তো ইয়াত আহি পেলাই মানে কাপোৰ কানি ঘৰ দুৱাৰ চব চাফা কৰিব লগা হ'ল তাতে পিঠা চিঠাও বনালোঁ মাৰ লগত আৰু অকল ভিডিঅ' যে বনাওঁ সেইটো নাভাবিব দেই আকৌ মই পিঠা চিঠাও বনাওঁ হয়নে নাই তুমি যি পিঠা বনাইছা সেইটো কি মই ভাল পিঠা বনাইছোঁ গাইজ মই মা হাতেৰে নাই ভালে হৈছে এখন পিঠি অকমান দেৰি যায় যেনিবা কি এখন পিঠি দে যায় কিবা পিঠা হ'ল নেকি সেয়াই তই কেনেকুৱা পিঠা বনাইছা তুমি মই পিঠা বনোৱা নাই মই দেখাই দিম গাইজ বলক যিহেতু ভোগালী বিহু হয় ভোগালী বিহুত মানে সকলোৱে ভোগ কৰিব লাগে খাব লাগে হয়নে নাই আমাৰ খাবলৈ কাৰণে কি কিনিছে নাই এইফালে পুৰা চিকেন আছে ৰাতিৰ কাৰণে এতিয়া দিনত ইমান নাই মাছ আছে মাছ বনাই আছে পাপাই পিছফালে দেখাই দিম বাৰু পিছফালে কমলা চমলা ফুট যে বাবলিৰ কাৰণে আনি থোৱা আছে এইটো গিলাচটো মাংস খাবৰ কাৰণে এইটো নাখাবি দেই কি পিঠা বনাইছো কি পিঠা বনাইছো এইটো কি হয় জানা গাইজ এইটো কি হয় যদি এইটো নাৰিকল আৰু চুজি হয় এইটো বাৰু মায়ে বনাইছে আৰু এইটো মেইন বস্তু ৰাতিৰ কাৰণে খাচী আৰু ইয়াৰ বেছিকে ফেভৰেট মোৰ তেলটো বেছি ফেভৰেট তেলটো মানে আৰু পিঠা কথা কৈছিলো ন পিঠা চাই ষ্টক কৰিছে চব তাই বনাই পেলাই এই ষ্টক কৰি দেখাই দিয়া এইখিনি মাও বনাইছে বাৰু এইটো পিঠাটো মই বনাইছো আৰু কালি এদি কি হ'ল গাইজ পটককে পোকৰ পৰা ওলাই পৰিল নহয় এটা ভাঙিলে ওলাওঁতে বাৰু চুগাৰ পিঠা লাইন থাকে আমাক গন্তি কৰিব পৰাকে এটা আগতে কোনোবাই হজম কৰিলে আকৌ এইটো খালো বাৰু এইফালে মই বাৰু কালি বেয়া পিঠা বনাইছো বাৰু কৈ দিয়ক কি কেনেকুৱা ধুনীয়া অৰ্ডাৰ দিব পৰা হৈ গৈছে ই কৈছে বোলে পিঠিখন এটা পিঠি জ্বলা এটা পিঠি বোলে বেকা সেই গা নোধোৱা মানুহ খাব নজনা মানে সেই কি জানে সঁচাকে জানা নাছিলে গাই যা গা নোধোৱা 5 দিন হৈ গ'ল আমাৰ ঘৰত গাইজ মায়ে চাব দেই কি চেণ্ডেল মেৰামতি কৰিছে চাওক গাইজ চাওক কি চেণ্ডেল ইমান চেণ্ডেল আছে এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ এই যদি 5 যোৰ পাপাই পিনে 6 যোৰ 7 যোৰ আনযোৰ চেণ্ডেল আটা নাই কি মায়ে কি কৈছে চেণ্ডেলে হয় এবাৰ গাহৰি আমাৰ ঘৰত আমি গাহৰি নাখাওঁ বাৰু পাপাৰ দিনৰ কাৰণে পাপাই এইবিলাক কিবা মাছ বনাইছে এইবিলাক চব পিচ বনাই লৈছে মাছ এই পিচ মানে ভাজা মাছ বুকু পিচটো খাই মানে মই ভাল পাওঁ এইফালে মাছ তৰকাৰী বনাইছে এইফালে মাংসৰ পেটি চেটি কিবা কিবি আছে ফোনটো মানে চাৰ্জ বেছি নাই তো ফোনটোতো চাৰ্জ এখন দি লওঁ একদম আৰু পেট চেট ভাত চাত একো খোৱা নাই এতিয়ালৈকে তো ধুনীয়াকৈ ভাতকেইটা হ'লে দেখিলে আপোনালোকে পাপাই তৰকাৰী বনাই আছিলে যে তো ভাতকেইটা ধুনীয়াকৈ খাই লওঁ খাই পেলাই ৰাতি বিহুৰ মানে একদম মেইন এনজয়মেণ্টত আপোনালোকক লগ পাম তো গোটেইখিনি আপোনালোক দেখা ধুনীয়াকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব A few moments later. ফোনত চাৰ্জ দি মেলি একদম সন্ধিয়া হৈ গ'ল কিন্তু লাইনটো গুচি গ'ল আৰু এইফালে পুৰা পাপাই মাংস বহাই দিছে মানে এইখিনি মাংস ধুনীয়াকৈ ফ্ৰাই কৰি পেলাই খাম এইফালে তুমি কি মন চন লাগিব বহি আছা পাদি বহি আছে আৰু ইফালে মায়ে হাঁহি আছে চা পাপালে চা টচ মাৰি পেলাই বনাইছে ভোগালী বিহুৰ দিনাও এনেকুৱা অৱস্থা কি হ'ল খাই বৈ ফিটিং নেকি ক'ত ফিটিং ফিটিং দিছিলে কিমান দিলে তেনেকুৱা ফিটিং হোৱা নাই গান দুখন চাই দেখিছে গাইজ আৰু গাইজ এই মাত্ৰ আমাৰ ঘৰত বহুত ডাঙৰ কাহিনী এটা হৈ গ'ল বহুত ডাঙৰ কাহিনী এইফালে এইখন গ্লাছ মানে ভাঙা আছিল দেই এইটো মানে এনেই ঘৰত এনেই ৰখা হয় আৰু এইটো কাম বন নাই এনেই ৰখা হয় এইফালেদি এনেকৈ মেকুৰী ইয়াৰ পৰা তলৰ পৰা জঁপিয়াই পেলাই ইয়াত সোমাই ইয়াৰ পৰা মাছ খাই গুচি গ'ল তাকো মোৰ ভাগৰ ইহঁতৰ ভাগৰখিনি মানে ক'ত থৈছে ইহঁতৰ ভাগৰ মাছখিনি ক'লৈ গ'ল আকৌ ইয়াৰ পৰা মাছেই হেৰাই গ'লো গাইজ মানে ইহঁতৰ ভাগৰখিনি ক'ৰবাত থৈছে মোৰ ভাগৰখিনি তাত থৈছিলে মানে এপিচ আকৌ
লৈ গুচি গ'ল। মোৰ লগতহে এনেকুৱা হয়, মোৰ এবাৰ নহয়, দুবাৰ নহয়, 3বাৰমান হ'ল। আৰু ধুনীয়া আকৌ মানে চুঙা পিঠা কথা যে আপোনালোকক কৈ আছিলোঁ যে এটা আছে বুলি, এতিয়া এটাৰ লগত আৰু 4টা এড হৈ গ'ল। মানে মামাহঁতৰ ঘৰতো দিলে, যেতিয়া আইতা মানে জীয়াই আছিলে তেতিয়াও চুঙা পিঠা দি পঠায় মানে আইতাই, ঠিক তেনেকৈ এইবাৰো মানে দি পঠাইছে। মই চুঙা পিঠা মানে বহুত বেছি ভাল পাওঁ, আৰু মোৰ নিচিনা কোনে চুঙা পিঠা খাই ভাল পোৱা কমেণ্টত লিখিবা। আৰু আজি ৰাতি কোনে কাৰ ঘৰৰ পৰা জপনা চুৰ কৰিম বুলি ভাবি আছে, এতিয়া এইটো দি লয়। ধুনীয়াকৈ পাপাই মাংস বনাই একদম পানীটো শুকুৱাই পেলাই তেনেকৈ ফ্ৰাই কৰি আমি প্ৰত্যেকবাৰে মানে ফ্ৰাই কৰি খাওঁৱেই তেনেকৈ। এতিয়া ধুনীয়াকৈ মাংসটো টেষ্ট কৰি লওঁ, মানে প্ৰত্যেকবাৰে এবাৰ বুলি নহয়, প্ৰত্যেকবাৰে তেনেকৈ ফ্ৰাই কৰি খাওঁৱেই। ভাল লাগে খাই পেলাই, বহুত বেছি ভাল লাগে। কি আছে তোমাৰ? কি ফোন? টেলিফোন আছে, টেলিফোন। আজি এটা বস্তু দেখিলোঁ গাইছ, এই যে আপোনাৰ মানে আগৰ দিনত যেনেকৈ মস্ত গোটা ফোন এটা দেখিছেনে, আগফালে টৰ্চ থাকে যে এণ্টেনাৰ নিচিনা, এজন মাছ বেপাৰী হাতত দেখিলোঁ। মানে ফোনটো দেখি পেলাই দাঙি চাইছোঁ, নাই কমে 1.5 কেজি ওজনৰ, ভাবি বিচাৰিছোঁ 1.5 কেজি ওজনৰ এই ফোনটো। দাঙি চাইছোঁ ফোনটো গোটা 1.5 কেজি, যদি মোক আৰু মূৰত মাৰি দিয়া খতম। কি হ'ল? একোৱা নাই গাইজ, আপোনালোকে আমাৰ মিনি ব্লগবিলাক চাই ভাল পায় নাপায় প্লিজ কমেণ্ট কৰি জনাবচোন। পাৰিছা নি? পাগল হৈছে নেকি? পাৰিছা নি? কি হ'ল? দিছ ইজ মাই ফেভৰেট মাল, লেগ পিচ। চিকেন লেগ পিচ। য়েছ, খাব নি গাইজ? খাই দিয়ক। মুৰ্গী পিচ দে, মুৰ্গী পিচ দে। বা হাৰ্ডি পিচ দিছে চা। এনেকুৱা হাৰ্ডি নহয়, নাখাওঁ, হাৰ্ডি পিচ নাখাওঁ। এইটো হাৰ্ডি নহয়। হাৰ্ডি নাখাওঁ, হাৰ্ডি আনো মই। ডাইৰেক্ট ক'বলৈ মন গ'লে লেগ পিচ। সেইটো লেগ পিচটো খুজিছোঁ, মানে বেকাকে খুজিছোঁ। গোটেইতে খাই দিলে, চাই ইমান অভদ্ৰ ই। গোটেই মুখৰ পৰা বস্তুটো উলিয়াই নিলে, খাবই নাপালোঁ। আৰু এটা কথা কৈ দিয়া আকৌ, আমাৰ যে নিয়ম যে কৰিছিলে যে এনেকুৱা যেতিয়া মই মানে 3rd বাৰ ভাগাই কিনে লৈ আহিছিলোঁ, আজিৰ দিনটোত আনিছিলোঁ, আজিৰ দিনটোত আনিছিলোঁ। চৰি, কালি দিনটোত আনিছিলোঁ, মানে তাৰ পিছদিনা উৰুকা আছিলে। তো কালি মই মানে কথাটো কৈ কিনে মনত পৰি গ'ল যে তাইক কৈ দিছোঁ। মায়ে গান লগাইছে। একদম পুরো আমার চিন্তা করো প্রতিটা মায়ের চিন্তা করো বলে শোনা ভোগালী বিহু হয় মাত্ৰ জমনি কাৰণে বনোৱা হৈছে দেই, বাকী একো নাই মানে জমনি কৰি আৰু লগৰে আহিছে আৰু ইফালে এনেকে জুই লগাই ফাৰ্ষ্ট ব্ৰইলাৰ মাংস খাই দিলো। এতিয়া মানে ব্ৰইলাৰ মানে ইমান আভু আভু লাগি যায় ন, মানে এতিয়া মাহে ভাত চাত বনালে অলপ দেৰি মানে আজি বিহু হয়, উৰুকা হয় ন, পুৰা আজি একদম